শুনকন তই কিয় এনেকে মন মাৰি আছ হা নাই একো হোৱা নাই এনে আছো তেনেকে কি হ'ল কিবা দেখিছ নি তই মোক তই মই আজি ৩-৪ দিনৰ পৰা লক্ষ্য কৰি আছো নহয় তই মন চনটো মাৰি আছ কিয় এনেই আছো এনেকে কি হৈছে এইটো তই মোক তোৰ মা এজনী থাকোঁতে তই মোৰ পৰা কি কথা লুকুৱাই আছ হা এতিয়াই ক মন মাৰি নাথাকিবি দেই ক'তনো মন মাৰি থকা দেখিলি নাই মৰা কিবা এটা চিন্তা কৰি আছো তই গালি পাৱ বুলি ক'বলৈ ভয় লাগিছে মোক মইনো তোক কিয় গালি পাৰিম মই শুনকন কচোন ক তই কি চিন্তা কৰি আছ তই জানো তেনেকে থাকিলে মোৰ ভাল লাগে হা তই আকৌ গালি নাপাৰিবি আকৌ মই সেইবিলাক একো নাজানো নহয় নাপাওঁ দে ক অ' মা সেই এইটোকে এইকেইদিন নহয় স্কুল যাওঁতে ল'ৰা এটা মোলৈ কেনেকৈ চাই আছে মোৰ বহুত ভয় লাগি আছে তাৰপাছত আজি সেই মই আৰু সেই বাবুলালত জীয়েকে খোজকাঢ়ি গৈ আছোঁ নহয় চাইকেলখনো মানে পাল নাইকিয়া হ'ল সেইকাৰণে মই বোলো বৈ দুজনে খোজকাঢ়ি যাওঁ তাৰপিছত গৈ আছোঁ তাৰপিছত সেই ল'ৰা এটাৰ পৰা মোক আই লাভ হে বুলি কৈছে নহয় কি তোক সি আই লাভ হে বুলি কৈছে মোক কি আই লাভ হে এইটো কি কথা কৈছে আই লাভ হে তাৰপিছত মোক খং উঠি আহিলে মই কৈছোঁ দাদা আপুনি এইটো কি আই লাভ হে কৈছে তাৰপাছত কৈছে বোলে হেৰি এইটো বোলে তুমি হেৰি মাকে সুধিবাগে বুলি কৈছে আই লাভ হে মানে কিনো মা কচোন তই মোক বুজি চুজি পোৱা নাই আৰু হে ভগৱান খালে এই আই লাভ হে কথা কৈ আজি মই তোৰ বাপেৰ লগত খাই আছো গম পাইছ আই লাভ হেটো বহুত ডাঙৰ কথা কি মই নাজানো কিন্তু সেই বাপেৰক সুধিব লাগিব কিন্তু সেই শব্দটো আগতে মোক বাপে ইমান ক'লেও অপৰি আই লাভ হে এয়া মই কি নাজানো নহয় আই লাভ হে মানে কি তাৰপিছত আহি পেলাই মাক শুনো মা মোক আই লাভ হে বুলি কৈছে চোনি তাৰপিছত কৈছে তোক বিয়া পাতিম বুলি কৈছে আই লাভ হে মানে বোলে বিয়া পতা গম পাইছ একদম সাৱধানে থাকিবি সেইবিলাক ল'ৰা ছোৱালী পৰা এতিয়া তহঁতৰ বিয়া পতা বয়স হোৱা নাই নহয় এতিয়া বাল্য বিবাহৰ কথা শুনা নাই কাইলৈ পঢ়িলে মেট্ৰিক দিবিহে এতিয়া সিহঁতৰ সেইবিলাক ধান্দা লাগিলে চাই হাঁহি থাকে কেনেকৈ আৰু চকু টিপিয়াইও থাকে চকুটো বোলে তাৰ বেমাৰে আছে নে কি এনে নাজানো এনেকৈ থাকে চকু টিপিয়াই থাকিলে কৈ দিবি এই আপোনাৰ চকুটো টিপ খাই আছে ভালকৈ শিকিব ইমান ভয় লাগিছে মোৰ মই স্কুল নাযাওঁ ভয় কেনেকৈ স্কুল যাম বাবুলালত জীয়েক বোলে আজিৰ পৰা মোৰ লগত নাযায় স্কুললৈ বাবুলালত জীয়েক যদি নাযায় মোৰ লগত মই কাৰ লগত যাওঁ তই গৈ মোক স্কুলত থৈ আহিবগৈ লাগিব কৈ দিছোঁ হ'লে মা হ'ব দে তই কান্দিব নালাগে বাবুলালত জীয়েক তোৰ লগত নগ'লে মই যাম প্ৰয়োজন হ'লে মই তোক স্কুলত থৈ আহিমগৈ সেই বোলে মই তোক স্কুলখন এৰুৱাব নোৱাৰোঁ নহয় তোৰ ভৱিষ্যততো কথা এটা আছে আৰু সেই বাবুলালৰ জীয়েকচোন একেবাৰে মুখখন লাওপাত কচুপাত তাই মাত এটা দিব নোৱাৰিলে ঘৰচোন একেবাৰে খুব টেকটেকাই থাকে গোটেই সেই গাঁওখনৰ ৰজনজনাই থাকে তাই একো ক'ব নোৱাৰিলে তাই কাইলৈ আহকচোন তোক স্কুললৈ লগ ধৰিবলৈ তেতিয়াহে মই ক'ম যদি এবাৰ পৰা কয় আই লাভ হে কথা কবি আমাৰ মাকে ক'বগৈ আই লাভ হে বুলি মায়েহে ইয়াৰ উত্তৰটো দিব এনেকৈ কবি আৰু এতিয়া মই বোলো মই এতিয়া মেট্ৰিক দিমহে মই আই লাভ হেৰ লগত কথা নাইকিয়া মই এতিয়া পঢ়িব লাগে ভালকৈ পাছ কৰিব লাগে বোলো একদম বোলো মা আহি পেলাই স্কুল পাবহি নহ'লে আকৌ সেই তহঁতৰ বোলো তহঁতৰ মাৰ বাপেৰক যেতিয়া স্কুলত মাতি পেলাই হেৰি এইটোকে ছাৰৰ আগত লগাব তেতিয়াহে গম পাবি তেনেকৈ ক'ব নোৱাৰো জানো তই আজিকালি এতিয়া বিয়া পতাৰ পাছত এতিয়া তই যদি তাৰ লগত বিয়া হয় একদম তাক যেন জেলত নি থৈ দিব তই সেইটো কথা গম পাইছ নাই একদম নাচাবি চকুলে কৈ দিবি এতিয়া বাল্য বিবাহৰ কথা শুনা নাই জানো বুলি আপোনাৰ বয়স কিমান হৈছে সুধিবি আৰু মোৰ বয়সটো ইমানহে বোলো মই এতিয়া বিয়া চিয়াৰ কথা নাভাবোঁ নহয় মই এতিয়া পঢ়িব লাগে এনেকৈ কবি আক কৰি চালা আৰু তই আকৌ এইটো কথা বৰ্তাৰক নকবি আকৌ আই লাভ হে মানে কি বুলি নুসুধিবি আকৌ বৰ্তাক মই বাৰু সেই বাপেৰক সুধি চাম কিনো তাৰপাছত মই তোক ক'ম ভালকৈ পঢ় মুঠতে আজিকালি যে ল'ৰা ছোৱালী আৰু কি হৈছে ইমান সৰু ল'ৰা ছোৱালী এইবিলাক ধান্দা পঢ়িব লাগে ভালকৈ পঢ়িব লাগে গম পাইছানে ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱা তোমালোকে এতিয়া সেইবিলাক কথা নহয় আই লাভ হে মানে কি ভালকৈ বুজি পোৱা হোৱাই নাই নহয় আৰু এতিয়া গম পাইছাই নহয় বাল্য বিবাহৰ কথা সেইটো কাৰণে পঢ়ি শুনি নিজে ভাল মানুহ হোৱা তাৰপাছত বিয়াৰ কথা চিন্তা কৰিবা আৰু মা দেউতা আছেই তোমালোকৰ বিয়াৰ কথা চিন্তা কৰিবলৈ আৰু কাৰোবাক ভাল লাগিলে মা দেউতাক ক'লেই হ'ল বয়স যেতিয়া হ'ব তেতিয়া তোমালোকক বিয়া পাতিয়ে দিব হয় নে নহয়